সি মোক কি বুলি ভাবিছে সম্পৰ্কত আমি ককাই ভাই হ'ব পাৰোঁ কিন্তু অফিচিয়েল পজিশ্যন আমাৰ বেলেগ বেলেগ অন্ততঃ সি মোৰ সেই পজিশ্যনটো ৰেচপেক্ট কৰিব লাগিছিল সি বা সেইখিনি সময়ত কিটো চিন্তা কৰি আছিল চিন্তা যিয়ে নকৰক কিয় আজি মই তাৰ ব্যৱহাৰখিনি অলপ বেলেগ পালোঁ কোম্পানীৰ টকাখিনি তাৰ একাউণ্টত ট্ৰান্সফাৰ কৰাৰ পাছৰ পৰা সি যেন অহংকাৰী হৈ গৈছে দেউতাই এই কথাটো জানেনে অফিচত হোৱা তৰ্কৰ কথা দেউতাক মই এতিয়া কোৱা নাই কিয় অফিচটো দেউতাৰ কাৰণে মন্দিৰৰ দৰে এইবোৰ তৰ্ক বিতৰ্ক হাই কাজিয়া সেইবোৰ কথা দেউতাই কেনেবাকৈ গম পালে বৰ কষ্ট পাব ঠিকে আছে ক'ব নালাগে দিয়া আৰু জয়ন্তৰ কথাখিনিও তুমি ভাবি থাকিব নালাগে আৰু নিজৰ সৰু ভাইৰা বুলি তাক ক্ষমা কৰি দিয়া মানুহে ভুল কৰিলেহে ক্ষমা কৰিব পাৰি সি ভুল কৰা নাই সি মোক আঘাত দিছে অফিচ ষ্টাফে শুনাকৈ সি মোক চিঞৰি চিঞৰি কথা শুনাইছে এয়া কি সি মোৰ সন্মানত আঘাত কৰা নাই জয়ন্তই কোনফালে গতি কৰিছে মই ঠিক ধৰিব পৰা নাই লাহে লাহে অনিশ্চিত ভৱিষ্যত এটালৈ আগুৱাই যোৱা যেন লাগি আছে খুব কম দিনৰ ভিতৰত যেন আমাৰ পৰিয়ালটোক এজাক ধুমুহাই কোবাই যাব এনেকুৱা লাগিছে মোৰ মই মন কৰিছোঁ আজি কেইদিনমানৰ পৰা আপুনি এনেদৰে অকলে বহি থাকিলে কিবা গভীৰ চিন্তাত থকা যেন লাগে এৰা চিন্তাবোৰে আহি মূৰটোত হেঁচা মাৰি ধৰে কিয় কি হৈছে আপোনাৰ গা বেয়া নেকি মানসিক চিন্তাই শৰীৰত ভাগৰ অনুভৱ কৰিব নিদিয়ে গতিকে গা বেয়া হোৱাৰ কোনো কথাই নাহে মানসিক চিন্তানো কাৰ নাথাকে সেইবুলি সেই চিন্তাবোৰকে যদি প্ৰশ্ৰয় দি থাকে তেনেহ'লে শান্তি ক'ত বিচাৰি পাব কওকচোন জয়ন্তই যিবোৰ কাম কৰি আছে সেইবোৰক আওকাণ কৰি মনে মনে বহি থাকিব পাৰিবা তুমি মই কিয় সহ্য কৰি আছো জানা ভাল হওক সি মোৰ লগত জেদ কৰি নিজক অত্যাচাৰ নকৰক মন কৰিছানে তুমি মই আজিকালি অফিচলৈকে যাবলৈ বাদ দিছোঁ কাৰণ তাৰ কামৰ দায়িত্ব বাঢ়ক আৰু বেয়া সংগবোৰৰ পৰা আঁতৰি আহক কিন্তু কথাবোৰ মই ভবাৰ দৰে নহ'ল সি আগতকৈ বেছি জেদি হৈ গৈ আছে লিপিকাৰ ঘৰখনে তাৰ মূৰটো খালে চিন্তা কৰিব পৰা শক্তি তাৰ নাইকিয়া হৈ গ'ল সেইটোৱেই আটাইতকৈ বেয়া পাওঁ মই মোৰ সন্তান হৈ আনৰ কথাত উঠা বহা কৰাটো মই সহ্য কৰিব নোৱাৰোঁ তাৰ কি নিজৰ স্থিতি বোলা বস্তু নাই মাটি সম্পত্তি কোম্পানী সকলোৰে অধিকাৰ বিচৰা আৰম্ভ কৰিছে সি মই কি একো নাজানো বুলি ভাবিছে সকলোবোৰ চাইহে আছোঁ মই অন্ততঃ নিজৰাৰ লগত দুৰ্ব্যৱহাৰ নকৰক বুলি হাত সাৱটি বহি আছোঁ পানী দিয়া মায়ে জানিব বিচৰা কথাটো এখেতক এতিয়াই কওঁ নেকি এনেইতো কথা পাতিবলৈ বেলেগ সময় নাপাওঁই কি ভাবি আছা মোৰ আপোনাক এটা কথা ক'বলগীয়া আছিল কি কথা মায়ে সুধিছিল কিবা ভাল খবৰ আছে নেকি ভাল খবৰ মানে আমাৰ সন্তানৰ কথা হয় নেকি তুমি কি ক'লা মইনো আৰু কি ক'ম এতিয়া তেনেকুৱা একো ভাল খবৰ নাই বুলি কৈছোঁ কিন্তু এয়াই শেষ নহয় এই প্ৰশ্নটো বাৰে বাৰে সকলোৱে কৰি থাকিব তেতিয়া মই কি উত্তৰ দিম মোক অলপ ভাবিবলৈ দিয়া
তুমি নহ'লে মাক কৈ দিবা যে আমি এতিয়া সন্তানৰ কথা চিন্তা কৰাই নাই। কিমান দিনলৈ? মানে মানে এটা সময়লৈকেহে মই এই উত্তৰটো দিব পাৰিম। তাৰপিছত এই প্ৰশ্নটো আকৌ আহিব, তেতিয়া মই কি উত্তৰ দিম? গতিকে এটা বেলেগ উত্তৰ ভাবক, যিটো উত্তৰ দিলে এই প্ৰশ্নটো চিৰদিনলৈ বন্ধ হৈ যায় আৰু ভৱিষ্যতে যাতে আমাৰ পৰা কোনো সন্তান আশা নকৰে। ৰাগিনী, তুমি কিবা চিন্তা কৰি আছা নেকি? নাই মা, জয়ন্তই এওঁক কৰা ব্যৱহাৰৰ কথা মাহঁতক কেনেকৈ কওঁ? কথাবোৰ ক'লেও সকলোৱে অশান্তি পাব আৰু নক'লেও আমি অশান্তি পাই থাকিম। কোৱাচোন, কি চিন্তাত আছা? নাই মা, একো চিন্তা কৰা নাই। এইবোৰ কথা বাদ দিয়কচোন। এতিয়া কওকচোন, আপুনি যে নিজৰাৰ কথা কিবা এটা ক'ম বুলি কৈছিলে, কি কথানো? পাহৰিয়ে গৈছিলোঁ। আচলতে বিয়া এখন হৈ যোৱাৰ পাছত এখন ঘৰত নতুন সদস্য এজন অহাৰ কথা সকলোৱে আশা কৰে। এইটো ক্ষেত্ৰত তোমাৰ দেউতাৰ আৰু মই ব্যতিক্ৰম নহয়। আমিও আশা কৰি আছিলোঁ এটি নাতি বা নাতিনী কেতিয়া আমাৰ কোলালে আহে। নাতি নাতিনী? মানে নিজৰা বৰ গুড নিউজ আছে। ডাঙৰৰ কথাৰ মাজত পেটেককে মাতটো নলগাবিচোন। যা এবাৰ যা। আপুনি নিজৰাক এই বিষয়ে কিবা সুধিছিলে নেকি? সুধিছিলোঁ, কিন্তু তাই খোলাকৈ একো উত্তৰ নিদিলে দেখোন। কিবা সমস্যাত পৰিছে নেকি? সমস্যা একো নহয়, আৰু কিবা হ'লে মই চম্ভালি ল'ম। আপুনি বিশ্বাস কৰেনে ৰিপৰ্টটো পোৱাৰ পিছত মাহঁতে যে মোক এই প্ৰশ্নটো নকৰিব? তোমাক প্ৰশ্ন কৰিবলৈ ঘৰখনত এজনো ডক্তৰ নাই, গতিকে তুমিও ইমানো চিন্তা নকৰিবা। ঠিক আছে বাৰু, আপুনি যেনেকৈ ভাবিছে তেনেকৈয়ে হওক। মই সকলো দেখি আছোঁ। বিয়া দিনাখনৰ পৰা তুমি মোক বহুত সহ্য কৰি আছা। মই এইটোও জানো যে মোৰ ব্যৱহাৰত তুমি বহুত অতিষ্ঠও হৈছা, কিন্তু কি কৰিবা, মোৰ হাতত বেলেগ একো উপায়ো নাই। আজিলৈকে ঘৰৰ কোনো মানুহে মোক ছাপোৰ্ট নিদিলে। তুমি অন্ততঃ মোৰ ছাপোৰ্টত থাকিবা বুলি আশা কৰিলোঁ। পত্নী হোৱাৰ ধৰ্মই সেইটো। চকু মুদি বিশ্বাস আৰু ছাপোৰ্ট কৰাটোৱে পত্নীৰ ধৰ্ম। আপুনি মোৰ কথা বেছিকৈ নাভাবিব। আপুনি যি কৰি ভাল পায়, যাৰ লগত থাকি ভাল পায়, আপুনি তেনেকৈ থাকক। মই আপোনাৰ লগত সদায় আছোঁ। মহিলা মানুহৰ এইবিলাক ক্ষেত্ৰত কিছুমান সমস্যা থকা স্বাভাৱিক। সেইখিনি কথা খোলাকৈ আলোচনা কৰিলেই হ'ল। ময়ো সেইটোৱেই বিচাৰোঁ, কিন্তু তাইক কথাটো সোধাৰ লগে লগে তাইৰ মুখখন দেখোন আন্ধাৰ হৈ গৈছে। আপোনাক ক'বলৈ চাগে তাই বেয়া পালে। বেয়া পালে নহ'ব নহয়। মহিলাৰ সমস্যা আমি সমাধান নকৰিলে কোনে কৰিব কোৱাচোন? তুমিয়ে তাইক সুধিবাচোন। ঠিক আছে বাৰু, মই সুধিম দিয়ক। ভগৱান, তোমাক প্ৰাৰ্থনা জনাইছোঁ, এইবাৰ যাতে মা দেউতাৰ আশাটো পূৰ্ণ হয়। মোৰ দৰে নিজৰায়ো যাতে সন্তানহীনতাৰ দুখ সহ্য কৰিব লগা নহয়। মই হাৰি যাব নোৱাৰোঁ। মনটো কঠিন কৰিব লাগিব। এইখন ঘৰৰ মান মৰ্যাদা সকলো মোৰ ওপৰতে নিৰ্ভৰ কৰি আছে। এফালে দেউতাৰ সপোন আশা, আনফালে এওঁৰ জেদ ঘৃণা। মই কোনোফালেই সহিব নোৱাৰা হৈছোঁ। তথাপিও হাৰ নামানো। প্ৰয়োজনত নিজেই বদনামী হ'ম, কিন্তু ঘৰখনৰ কাকোকে নিৰাশ নকৰোঁ। বৌ, কোৱা।
তোমাক মই বিচাৰি আছিলোঁ তুমি আকৌ ইয়াতেই আছা কোৱাচোন কিয় বিচাৰি আছিলা মই বাৰু পেহী হ'বলৈ ওলাইছোঁ নেকি ডাঙৰ বৌ আৰু মায়ে যোৱা ৰাতি এইটো টপিকত কিবা এটা কথা পাতি আছিলে মই অলপ শুনিলোঁ যদিও বাকীখিনি শুনিবলৈ নিদিলে সেইকাৰণে ভাবিলোঁ তোমাক সুধি ক্লিয়াৰ কৰি লওঁ নাই তেনেকুৱা একো নাই অঁ তাকেতো এনেকুৱা কথা তুমিতো মোক নোকোৱাকৈ নাথাকা কিন্তু এটা কথা হয় এই ঘৰখনত এটা নতুন সদস্যৰ প্ৰয়োজন নোহোৱা নহয় কিন্তু ভাবিবলৈ সময় হৈ গৈছে অকল মই ভাবিলেই নহ'ব নহয় মানে এই মানুহৰ উত্তৰ সকলোকে দিব লাগিব বুলি মই বিয়াৰ প্ৰথম নিশাই জানিছিলোঁ আচলতে এইবোৰ কথা মই ঘৰৰ আন কাকোৱেই ক'ব নোৱাৰোঁ কিন্তু আজি মই তোমাক ক'ম তুমি মোক কথা দিয়া এইবোৰ কথা যাতে ঘৰৰ আন সদস্যই কেতিয়াও গম নাপায় ঘৰৰ আন মানুহক যদি ক'ব নোৱাৰি মোক কিয় ক'ব বিচাৰিছা কাৰণ সেই কথাবোৰে মোৰ মনটো বহুদিনৰ পৰা খোজ মাৰি ধৰি আছে তোমাক ক'লে হয়তো মোৰ মনটো অকণমান পাতল লাগিব কোৱা তেনেহ'লে মোৰ মনটো কেৱল লিপিকাৰ বাবে আৰু লিপিকাক মই বহুত ভাল পাওঁ আৰু গোটেই জীৱন মই ভাল পাই থাকিম গতিকে এটা কথা মনত ৰাখিবা এই পৰিয়ালৰ বোৱাৰীৰ মৰ্যাদা পালেও মোৰ মৰম ভাল পোৱাখিনি তোমাৰ কপালত নাই আৰু এটা কথা তোমাৰ লগত মই একেটা ৰুমতে কেতিয়াও শুব নোৱাৰিম কাষৰ ৰুমত মই বিচনা ঠিক কৰিছোঁ মই তাতে শুম আচল কথা সেইটোহে মই আচৰিত হৈছোঁ মাজুদা ইমান তললৈ কেনেকৈ যাব পাৰে কাইলৈ মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব ডক্তৰৰ ওচৰলৈ কিয় আৰু কিবা লাগিব নেকি নাই নালাগে তোক এটা কথা সুধো বেয়া পাবি নেকি আগতে সোধাচোন তাৰপিছতহে ক'ব পাৰিম মই ভাল পোৱা কথা নে বেয়া পোৱা কথা কালি নিজৰাক কিবা এটা কথা সুধিছিলোঁ তোক তাই কিবা কৈছেনে কি কথা কেনেকৈ বুজাওঁ ইয়াক চিধা চিধিকৈ কথাবোৰ সুধিলে সি লাজো পাব পাৰে মায়ে চাগে সন্তানৰ কথাটোৱে বুজাব বিচাৰিছে তাই যদি একো কোৱা নাই হ'ব দে পিছত তাই ক'ব চাগে শুনাচোন তাইক তুমি কি ক'বলৈ কৈছিলা মই নাজানো কিন্তু মইহে তাইক কিবা এটা কথা জনাবলৈ কৈছিলোঁ মোক জনাবলৈ কি কথা কাইলৈ তাইক ডক্তৰৰ ওচৰলৈ নিম গতিকে তুমি বা বৌ যোৱা যদি লগত যাব পাৰা নালাগে তয়ে লৈ যাচোন তাই ঘূৰি অহাৰ পাছত সকলোবোৰ কথা গম পামেই ঠিক আছে হ'ব দিয়া মই আহিছোঁ চি মাজুদাৰ মানসিকতা ক'লৈ গৈছে নিজৰ স্বাৰ্থ আৰু জেদৰ কাৰণে সি এতিয়া তোমাক ব্লেম দিব তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই বুলি প্ৰমাণ দিব ঘৰত ভুৱা ৰিপৰ্ট আনি চি মই পাগল হৈ যাম তোমাৰ মাজুদাৰ কেৱল দেহটোহে ইয়াত আছে মনটো কেতিয়াবাতে লিপিকাৰ ওচৰত বন্ধকীত থৈছে আজিলৈ তুমি বহুত মনে মনে থাকিলা হৈ গ'ল ভুৱা ৰিপৰ্টৰ কথাটোত মাত মাতিবাই কাৰণ এগৰাকী নাৰীৰ সক্ষমতাৰ ওপৰত মিছা বদনাম জাপি দিয়াত কাৰো অধিকাৰ নাই মোৰ বদনাম হোৱাক লৈ মই ভ্ৰক্ষেপ নকৰোঁ মোক যি কয় কওক সমাজৰ আগত মই সন্তান জন্ম দিব পৰা ক্ষমতাখিনি নাই বুলিয়েই মই পৰিচয় লৈ থাকিম কিন্তু এই কথাটোৰ বাবে ঘৰখনত অশান্তি হ'ব নালাগে তোমাৰ মাজুদাই যেনেকৈ বিচাৰিছে তেনেকৈয়ে হওক নাকান্দিবা মোক